আমি এনাদাৰ 5 দিনৰ ভিতৰত আমি এডভাৰটাইজটো দিয়াৰ কাৰণে গৈ আছোঁ। ভোগালী বিহুৰ হয়তো একদিন আগত বা ভোগালী বিহুৰ 2 দিন পিছত আমি যিখিনি আমাৰ খালী পদ আছে ইয়াৰ কাৰণে এডভাৰটাইজখিনি দিয়া হ'ব। ইয়াৰ পিছতে আমি সব ৰিকুৱাৰমেণ্টটো ক্লিয়াৰ কৰিম। সব ডিপাৰ্টমেণ্টৰ যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড আমাৰ তাত আছে মেক্সিমাম ডিপাৰ্টমেণ্টৰ অহা এইখিনি এডভাৰটাইজ ওলাই যাব। সুকীয়াকৈ হ'ব, সুকীয়াকৈ হ'বলৈ গৈ আছে। আমাৰ যিখিনি ভেকেণ্ট পষ্ট আছে এইখিনি ফিল আপ কৰাৰ পিছতে আমি টেট পাতিবলৈ গৈ আছোঁ। এতিয়া আমাৰ তাত যিখিনি টেট অলৰেডি চাকৰিত আছে তেখেতসকলক ৰেগুলাৰ কৰাৰ কাৰণে আমি লাগি আছোঁ। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল কি যিখিনি আমি টেট পাতিম আমাৰ যিখিনি ভেকেণ্ট পষ্ট ইয়াৰ ওপৰতহে আমি টেটটো পাতিম। গতিকে তাত অসম চৰকাৰৰ যিখিনি গাইডলাইন ইয়াৰ মতে টেটটো হ'ব, কিন্তু এৰিয়া ডিমাৰ্কেশ্যনৰ কথাটো আমি পিছত পাতিম। আমি এনাদাৰ 5 দিনৰ ভিতৰত আমি এডভাৰটাইজটো দিয়াৰ কাৰণে গৈ আছোঁ। ভোগালী বিহুৰ হয়তো একদিন আগত বা ভোগালী বিহুৰ 2 দিন পিছত আমি যিখিনি আমাৰ খালী পদ আছে ইয়াৰ কাৰণে এডভাৰটাইজখিনি দিয়া হ'ব। ইয়াৰ পিছতে আমি সব ৰিকুৱাৰমেণ্টটো ক্লিয়াৰ কৰিম। সব ডিপাৰ্টমেণ্টৰ যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড আমাৰ তাত আছে মেক্সিমাম ডিপাৰ্টমেণ্টৰ অহা এইখিনি এডভাৰটাইজ ওলাই যাব। সুকীয়াকৈ হ'ব, সুকীয়াকৈ হ'বলৈ গৈ আছে। আমাৰ যিখিনি ভেকেণ্ট পষ্ট আছে এইখিনি ফিল আপ কৰাৰ পিছতে আমি টেট পাতিবলৈ গৈ আছোঁ। এতিয়া আমাৰ তাত যিখিনি টেট অলৰেডি চাকৰিত আছে তেখেতসকলক ৰেগুলাৰ কৰাৰ কাৰণে আমি লাগি আছোঁ। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল কি যিখিনি আমি টেট পাতিম আমাৰ যিখিনি ভেকেণ্ট পষ্ট ইয়াৰ ওপৰতহে আমি টেটটো পাতিম। গতিকে তাত অসম চৰকাৰৰ যিখিনি গাইডলাইন ইয়াৰ মতে টেটটো হ'ব, কিন্তু এৰিয়া ডিমাৰ্কেশ্যনৰ কথাটো আমি পিছত পাতিম।